हेलो गाइस, वेलकम टू माय यूट्यूब चैनल सोलो राकिब। আজি रमजान और आज सेहरी बनाब लागबो तार कारणे आज रेडी हो आसो। मजा आज चिकेन आनसो, चिकेन बनाम आज और इतना दादा रूमत जाम। दादाक माति केने एकलगे आज रान्दाबाड़ी करिम। रान्दाबाड़ी करि केने आज बहुत एन्जॉय करिम, माने सेहरी करि नामाज तामाज पढ़वा लागबो आज। और चाওক दादा की करि आछे, तो दादार रूम। ओ दादा की करि आछे? ओ दादा मुवी चाই আছে। কি মুভি? কেটাক মুভি চাই আছে দাদা। আৰু পিয়াজ টমাটো আলু কাটি থৈ দিছে নেকি? মজা, মোৰ হেল্প হৈ গ'ল আজি। ৰান্দাবাৰী কোনে কৰিব? মই কৰিম নেকি? হ'ব দে, কৰিম। আৰু চাওঁ দেখি দাদাৰ ৰুমত দাদা নাই, ঘৰত গৈছে। আনিমল দাদা চিকেন আনছে, ধুব লাগিব আৰু বনাম এতিয়া। আৰু ইয়াত আৰু এতিয়া গাইছ মই তিয়হ কাটিম আৰু তিয়হ কাটিম এতিয়া। মোৰ অলপ কাম আছে, মোৰখিনি মই কৰি লওঁ। দাদাৰখিনি দাদা শেষ দিছে, তাৰপিছত মোৰে ৰান্ধবা লাগব আজি। দাদা ৰান্ধবা নাজানে, কি কৰিব আৰু এনেই খাই থাকে মোৰ পৰা। হাঁহি আছে দাদা, চাওক দাদা হাঁহি আছে। কি কৰিব, দাদাৰ কোনো কাম নাই। মই তিয়হ কাটো, অলপ চাই থাকক। আৰু গাইছ মই এতিয়া তিয়হ কাটিম। দাদা আলু আৰু চব চিলাইছে আৰু কাটছে, আৰু মই তিয়হ কাটিম এতিয়া। মোৰ তিয়হখিনি কাটা শেষ হোৱাৰ পিছত মই এতিয়া ৰান্ধিম। सब केनेকৈ কাটিব লাগে, বহুত ইজি। এটা ৰেষ্টুৰেণ্টে খুলি দিম নেকি? মোৰে ৰান্ধবা লাগে চব। ৰেষ্টুৰেণ্ট খুলিলে আৰু লাভ আছে। তো গাইছ মোৰ তিয়হ কাটা আৰু চবখিনি হৈ গৈছে। এতিয়া মাংসখিনি ধুব লাগিব। এতিয়া মাংস দিওঁ। মাংসখিনি ধুই লওঁ। ধুইছে নেকি দাদা মাংস? দাদা মাংস ধুইছে নেকি? ধোৱা নাই? হ'ব, মাংসখিনি ধোৱা হৈ গৈছে। তো গাইছ মোৰ মাংস ধোৱা শেষ হ'ল। এতিয়া মাংস ৰান্ধিম। দালিখিনি পেলাই দিব লাগিব নেকি? নালাগে। কিয়? বনাম, চাই থাকক। চাউলখিনি ধুই লওঁ। চাউল কম আছে, কম হৈ যাব নেকি চাউল? কেইটামান দিম দাদা? 4টামান দিম? 4:30টামান নাইয়ে দেখোন চাউল, গোটেইখিনি দি দিম। তো গাইছ চাউলখিনি শেষ হৈছে, কি যে হ'ব। তো গাইছ চাউলখিনি ধুই লওঁ। ধোৱাৰ পিছত আকৌ মাংস বনাম। চাউলখিনি ধুই লওঁ। তো গাইছ চাউল ধোৱা শেষ হৈছে। এতিয়া চাউলখিনি বহাই দিওঁ। আৰু কি কি কাটছো সেইটোৰ অলপ এনিমেটিক কাট চাই ল'ব। I don't really know what comes next. I'm just doing my best, even though I'm so stressed out. Everything just feels like a test that I fail so. তো গাইছ ভাতখিনি বহাই দিওঁ এতিয়া। ও বাবা, ইয়াত ভাত দিওঁ আৰু ইয়াত মাংসখিনি দিম। চাই থাকক। তো গাইছ এতিয়া কেৰাহীত তেলখিনি ঢালি দিওঁ। তেল নাই, শেষ হৈছে, গোটেইখিনি দি দিলোঁ। আৰু ইয়াত পিঁয়াজ চিয়াজ দি কিনে মাংসখিনি বনাই তাৰপিছত লগ পাই আছোঁ আপোনালোকক। আৰু দাদাৰ ৰুমখিনি ইমান লেতেৰা হৈ আছে। দাদা ঘৰত গৈছে না, ৰুমত এনজয় তাৰমানে সেই এনজয় কৰি আছোঁ, মানে বুজিছে। মানে দাদা নাই ৰুমত, তেনেহ'লে ৰুমটো কেনেকুৱা হ'ব? আনিমল দাদা বেয়া নাপাব দেই। बहकी सभी जुबां है, हम हैं हजारों में। अब की कमी जरा है, हर चीज खास है। अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो समा है, तुम रह सके ऐसी जीत। अब चाहे जिंदगी
ऐसी जीत अब चाहे जिंदगी है। सहनी हमें सजा है, हम हैं बाजारों के, सबकी नजर यहाँ है, हर चीज राज है। अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो समा है, तुम रह सके, ऐसी जीत अब चाहे जिंदगी, ऐसी जीत अब चाहे जिंदगी है। তো গাইস মাংস বনোৱা শেষ হ'ল, ভাত চাত এতিয়া খাম। মাংস চাব নেকি কেনেকুৱা হৈছে? চাওক মাংস কেনেকুৱা হৈছে, টেষ্টি হৈছে না? আপোনালোকে খাব নোৱাৰিব কেনেকৈ ক'ব। হ'ব এতিয়া ভাত চাত খাই লওঁ। তো গাইস ভাত চাত চব ৰান্ধা শেষ হৈছে, এতিয়া ভাত খাম। বাই বাই। তো গাইস ভাত চাত খোৱা শেষ হ'ল, এতিয়া দাদা এটাক মুভি চোৱাই হোৱা নাই, মানে চাই আছে। এতিয়া মই মোৰ ৰুমত যাই কিনে শুই থাকোঁ। তো গাইস লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব। বাই বাই। হ'ব দে, নালাগে একো। বাই বাই।